हेलो बंधु बान्धवी सकल स्वागतम जानाइছো नतुन एटा भिडिओ লৈ কৃষ্ণকান্ত সন্দিকৈ কৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 2024 নেপ এছেছমেন্ট কিনি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব 2024 বিএ ফাৰ্স্ট সেমিস্টাৰ বা এমএ ফাৰ্স্ট সেমিস্টাৰ নেপ সাবজেক্ট হোম এছেছমেন্ট কিনি বা এছেছমেন্ট কিনি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই এইটো ভিডিওৰ জৰিয়তে আপোনালোকক দেখাই দিম যিসকল বন্ধু বান্ধৱী বিএ ফাৰ্স্ট সেমিস্টাৰ এণ্ড এমএ ফাৰ্স্ট সেমিস্টাৰ 2024 নেপ সাবজেক্ট হোম এছেছমেন্ট কিনি পোৱা নাই তেওঁলোকে এইটো ভিডিওৰ জৰিয়তে তেওঁলোকৰ হোম এছেছমেন্ট কিন ডাউনলোড কৰি ল'ব পাৰিব প্ৰথমে আপোনালোকে কি কৰিব লাগিব মই শৰ্টকাট দেখাই দি আছো প্ৰথমে আপোনালোকে ভিডিও ডেসক্ৰিপচনত দিয়া যেটো লিংক তাত গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটো পেজত আহিব এইটো পেজ আপোনালোকৰ ওপেন খাব এইটো পেজত অহাৰ পিছত যিসকল বিএ ষ্টুডেন্ট তেওঁলোকে কি কৰিব এ ই সি যেটো লিখা আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত সেমিস্টাৰ 1 জানুৱাৰী বুলি লিখা আছে তাত ক্লিক কৰি আপোনালোকৰ হোম এছেছমেন্ট কিন ডাউনলোড কৰি ল'ব তলত এস ই সি আছে তাত ক্লিক কৰি বিএ সকলে ইয়াতো হোম এছেছমেন্ট কিনি আছে সেমিস্টার 1 জানুৱাৰী সিলেক্ট কৰি তেওঁলোকে হোম এছেছমেন্ট কিন ডাউনলোড কৰিব পাৰিব মানে বিএ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ সাবজেক্ট কিনি ভাগ ভাগ কৰি দিয়া আছে যেনেকুৱা এ ই সি এস ই সি ডি ই সি ইয়াত গৈ তেওঁলোকৰ হোম এছেছমেন্ট কিনি ডাউনলোড কৰিব লাগিব তেওঁলোকৰ হোম এছেছমেন্ট কিনি একে ঠাইতে দিয়া নাই মানে ভাগ ভাগ কৰি দিয়া আছে আৰু যিসকল এম এৰ ফাৰ্স্ট সেমিস্টাৰ তেওঁলোকৰ কাৰণে শৰ্টকাট তেওঁলোকে কি কৰিব কোৰ যেটো অপচন লিখা আছে কোৰ লিখা আছে তাত ক্লিক কৰিব কোৰ লিখা আছে তাত ক্লিক কৰাৰ পিছত সেমিস্টার 1 জানুৱাৰী যেটো আছে তাত ক্লিক কৰিলে এমএ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ হোম এছেছমেন্ট কিনি তাৰ পৰা মানে সকলোখিনি ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰিব